ভাৰতীয় বেংকত টকা নথৈ বাহিৰত অফশোৰ কোম্পানী বনাই টকা থৈ দিয়া হয় যাতে টেক্স দিব লগা নহয়। আমি যেহেতু একো কৰিব নোৱাৰো সো আমাক টেক্স ভৰিব লগা হয়। 3 অক্টোবৰ 2021 এক সংস্থাই 11.9 মিলিয়ন যুক্ত এক ডকুমেণ্ট ৰিলিজ কৰিছিল। এই ডকুমেণ্টে একচুৱেলি বিভিন্ন সেলিব্ৰিটিজ, স্পৰ্টছ পাৰ্চন, বিলিনিয়ৰ্ছ, পলিটিচিয়ান আদি একচুৱেলি কেনেকৈ বাহিৰত অফশোৰ কোম্পানী বনাই টেক্স নিদিয়াকৈ টকা ৰাখি থৈ দিছে এই কথা উল্লেখ কৰিছে। সবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল টপ ইণ্ডিয়ান পাৰ্চন কিছুমানৰ নামো এই তালিকাত যুক্ত হৈ আছে আৰু আপুনি কেনেকৈ বিচাৰিব এই কথা লাষ্টত গম পাব। যেতিয়া কোনো এজন মানুহে ব্লেক মানি ধৰা নোপোৱা কথা ভাবি কাকো গম নিদিয়াকৈ বাহিৰত এটা কোম্পানী ছেটআপ কৰে আৰু য'ত ভাৰতীয় টেক্স দিব লগা নহয়, ইয়াকে আমি অফশোৰ কোম্পানী বুলি ক'ব পাৰি। এনেকুৱা চাৰ্কামষ্টেঞ্চত বহুতো কোম্পানীৰ ৰিয়েল অনাৰ্ছ নাথাকে। তেওঁলোকে কি কৰে, কিছুমান নমিনি ৰাখি দিয়ে এই বিজনেছবোৰ মেইনটেইন কৰিবলৈ। আৰু শেষত ইয়াৰ ফলত কি হৈছে, ধনী মানুহবিলাকে টেক্স নিদিয়াকৈ এটা গুড লাইফ মেইনটেইন কৰি আছে আৰু অৰ্ডিনাৰী মানুহবিলাকে হস্পিটেল টেক্স, গুডছ টেক্স, স্কুল টেক্স আদি দি কেনে এটা অৰ্ডিনাৰী লাইফ মেইনটেইন কৰি আছে। চ' শেষত আপুনি এইখিনি কথাই মনত ৰাখিব যে ধনী মানুহবিলাক এই কাৰণে বেছি ধনী নহয় যে তেওঁলোকে বহুত বেছি টকা উপাৰ্জন কৰে। তেওঁলোকে এই কাৰণে বেছি ধনী কাৰণ তেওঁলোকে লুকাব জানে, তেওঁলোকে হাইড কৰিব জানে। আৰু আপুনি এই নামকেইটা জানিবৰ কাৰণে ইণ্ডিয়ান নেমছ ইন পেণ্ডোৰা পেপাৰ বুলি গুগলত মাৰিলে এই নামকেইটা ওলাই আহিব। ধন্যবাদ।